অসম চৰকাৰে সোণাপুৰৰ কচুৱাতলিত উচ্ছেদ অভিযান চলালে আৰু এই উচ্ছেদ অভিযানত আৰক্ষীৰ গুলীত দুজন নিৰীহ অসমীয়া যুৱকৰ মৃত্যু হ'ল। ৩০ জনতকৈ অধিক মানুহ আহত হৈছে আৰু উচ্ছেদিত পৰিয়ালসমূহে ক্ষোভিত হৈ আৰক্ষী প্ৰশাসনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে আৰু কেইবাগৰাকী আৰক্ষী বিষয়ে আহত হয়। কিন্তু এই উচ্ছেদ অভিযান চলাবলগীয়া হ'ল কিয়? অসম চৰকাৰে এই অমানৱীয় উচ্ছেদ অভিযান চলাই কি বুজাব বিচাৰিছে? অসম আৰক্ষী সঞ্চালক প্ৰধান জে.পি. সিং ডাঙৰীয়াই এই ঘটনাটোক কি ৰূপ দিব বিচাৰিছে? কিছুসংখ্যক সংবাদ মাধ্যমে এই উচ্ছেদ কাৰ্যক সম্পূৰ্ণ এটা পৃথক ৰং দিবলৈ চেষ্টা চলাই আছে। কিয় হঠাৎ অসমত এই উচ্ছেদ কাৰ্য চলাবলগীয়া হ'ল আৰু সমগ্ৰ বিষয়টোক এটা ৰূপৰেখাৰ মাজত আবদ্ধ কৰি সাম্প্ৰদায়িক সংঘৰ্ষৰ এটা পাতনি মেলাৰ যেন অনুমান কৰা হ'ল। সোণাপুৰৰ উচ্ছেদিত পৰিয়ালসমূহে সংবাদ মাধ্যমৰ আগত যি বক্তব্য প্ৰদান কৰিছে যে তেখেতসকলে এই ভূমিসমূহ ক্ৰয় কৰিছিল আৰু এই ভূমি ক্ৰয় কৰাৰ পিছত এই মানুহখিনিক যেতিয়া উচ্ছেদ কৰা হ'ল, সেই মানুহখিনিক উচ্ছেদ কৰাৰ আগত চৰকাৰ প্ৰশাসনৰ দায়িত্ব আছিল যে এই মানুহখিনি য'ৰ পৰা মাটি ক্ৰয় কৰিছে সেই মানুহজনক সোধপোছ কৰিব লাগিছিল আৰু এই ভুক্তভোগী মানুহখিনিক সেই মানুহজনৰ পৰা যি মূল্যৰে এই মাটি ক্ৰয় কৰিছিল সেই টকাখিনি উভতাই দিয়াৰ কাৰণে এটা প্ৰচেষ্টা হাতত ল'ব লাগিছিল আৰু এই নিৰীহ মানুহখিনি, এই অসমীয়া মানুহখিনিক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি অসম চৰকাৰে এই উচ্ছেদ অভিযান চলালে আমাৰ ক'বলগীয়া একো কথা নাছিল। কিন্তু ইয়াত ক'বলগীয়া কথাটো হ'ল এনেকুৱা যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই উচ্ছেদ কাৰ্য সংগঠিত কৰাৰ পিছত আছে ডাঙৰ এটা ৰহস্য আৰু অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জে.পি. সিং ডাঙৰীয়াই তেখেতৰ ফেচবুক পেজত যি তথ্য প্ৰকাশ কৰিছে, এই তথ্যই প্ৰমাণ কৰে যে অসমত যি উচ্ছেদ অভিযান চলিছে এই উচ্ছেদ অভিযানক খিলঞ্জীয়া বিৰোধী বুলি যেন অভিহিত কৰিব পাৰে আৰু সমগ্ৰ অসমত যেন এটা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হ'ব পাৰে। খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ মাজত এই সংঘৰ্ষ সৃষ্টি কৰাৰ কাৰণে যেন এনেকুৱা এটা তথ্য প্ৰদান কৰিছে। কিছুসংখ্যক সংবাদ মাধ্যমে এই উচ্ছেদিত পৰিয়ালসমূহক অবৈধ বিদেশী বাংলাদেশী বুলি সম্বোধন কৰি আছে, কিন্তু এই মানুহখিনি যে প্ৰকৃত অসমীয়া আৰু এই মানুহখিনিক সন্দেহযুক্ত নাগৰিক সজাই সমগ্ৰ অসমত এটা খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ মাজত এটা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ কাৰণে এই সংবাদ মাধ্যমসমূহে যেন কাম কৰা আমি দেখিবলৈ পালোঁ। আৰু এই সংবাদ মাধ্যমসমূহৰ এটাই উদ্দেশ্য যে অসমখন উত্তপ্ত এটা পৰিস্থিতিৰ মাজত আহিব লাগে আৰু অসমখন যাতে ভাই ভাইৰ মাজত যাতে কাজিয়া সংগঠিত হয় আৰু এই সংগঠিত কৰাৰ কাৰণে যিমান তললৈকে নামিব লাগে এই সংবাদ মাধ্যমসমূহ নামিবলৈ ইচ্ছুক আছে। গতিকে এই ক্ষেত্ৰত আমি বুজি পোৱা উচিত যে অসমত যিমানে ৰাজনৈতিকভাৱে সাম্প্ৰদায়িক যুদ্ধ, সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হ'ব, এই ক্ষেত্ৰত অসমৰ নিৰীহ জনসাধাৰণৰ ক্ষতি সাধন হ'ব। গতিকে আমি বিচাৰোঁ এখন সুস্থ অসম। আমি ৰক্তাক্ত অসমৰ পক্ষপাতী নহয়, আমি ৰক্তাক্ত আৰু হিংসাত্মক অসম আমি নিবিচাৰোঁ। আমি সদায় সুস্থ এখন অসম বিচাৰোঁ, শান্ত অসম বিচাৰোঁ। এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি উদ্দেশ্য, এই উদ্দেশ্যত আমি সচেতন ব্যক্তিসকলে ভৰি নিদিয়াটো ভাল আৰু তেখেত যি ৰাজনৈতিক মুনাফাৰ কাৰণে অসমৰ যুৱকসকলক, অসমৰ সাধাৰণ ৰাইজক যি মৃত্যুৰ দুৱাৰলৈকে ঠেলি দিব পাৰে, তেনেকুৱা কুখ্যাত আৰু তেনেকুৱা অমানৱীয় মুখ্যমন্ত্ৰী হয়তো অসমৰ বহুত আৰু অহা নাই আৰু আমি দেখিবলৈ পোৱা নাই। এই ক্ষেত্ৰত আৰক্ষী সঞ্চালক প্ৰধান জে.পি. সিং ডাঙৰীয়াই যি তথ্য দাঙি ধৰিছে, এই তথ্য দাঙি ধৰাৰ পিছত আমি দুখ প্ৰকাশ কৰিছোঁ। এনেকুৱা ঘটনা যাতে অসমত আৰু সংঘটিত হ'ব নোৱাৰে, তাৰ কাৰণে আমি সকলোৱে সজাগ আৰু সচেতন হৈ থাকিব লাগে। এই চৰকাৰখনৰ বিৰুদ্ধে সকলোৱে মাৰ বান্ধি থিয় দিব লাগে। কিছু সংখ্যক সংবাদ মাধ্যমক আমি স্পষ্টকৈ কৈছোঁ, আপোনালোকে অনতি পলমে সংবাদ মাধ্যমৰ যি ভূমিকা সেয়া নিষ্ঠাৰে পালন কৰক। আপোনালোকে জাতিগত সংঘৰ্ষৰ ইন্ধন নজগাব। আপোনালোকক এয়া বিশেষ আহ্বান জনাইছোঁ। ধন্যবাদ।